So যোৱাকালি মই এটা এক্সিডেণ্টৰ পৰা বাচিছোঁ যোৱাকালি 7 PM লৈকে হ'ব মোৰ লগত আছিলে ৰমজান সো কাহিনী হ'ল যে মই গৈছিলোঁ বজাৰত এণ্ড লাকিলি ভালকৈ দুখ পোৱা নাই মই অলপ দুখ পাইছোঁ কিন্তু জোতা আছিলে কাৰণে বাচি গৈছোঁ বাট মেইন মুদ্দা এইটো নহয় মেইন কথা হ'ল যে you should take care of your mental health if you don't take care of your mental health then probably আপুনিও ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে এনে মোৰ কোনো ইচ্ছা নাই মানাসত যোৱাৰ বাট এইটো যেহেতু জানুৱাৰী মাহ ভণ্টি ঘৰতে থাকে কলেজ কৰবাত ছুটিত যোৱা নাই সো মোক ক'লে যে বলক আজি মানাসৰ পৰা ফুৰি আহোঁ এণ্ড ময়ো আজি বেকাৰ আছিলোঁ তো ভাবিলোঁ তাইক ফুৰাই লৈ আহোঁ all the shit that we've been through, you can't just say I'm sorry, but I'm sorry. You shouldn't hang on to the way you used to feel about me. আজি মানুহ কম সিদিনা মই ভাইটিক লৈ আহিছিলোঁ বহুত মানুহ আছিলে ইয়াতে পাৰ্কিঙৰ জেগাই নাছিলে পুৱাই চাগে সেইকাৰণে বাট ভিতৰ ফালে পিকনিক হৈ আছে ভিতৰত মানুহ আছে এপাক যাম তালৈকেও ইয়াতে এটা ডিসক্লেমাৰ দিয়া জৰুৰী আছে these two guy actually were from same school the guy with the camera Qayyum he is my junior and second one is Abdullah he was my classmate in school You don't deserve this but we both knew that it was always gonna end up like this end up like this I don't have to fuck this By the way, আজিৰ ভিডিঅ'ত অলপ ড্ৰোন ফুটেজ আহিব কাৰণ ড্ৰোন উৰাইছে সেইখিনি ফুটেজ মই চাগে সন্ধিয়া যাই কিনে লৈ আহিম দেন আই উইল এডিট দিছ ভিডিঅ'